বলতো তোৰ ৰিজাল্টৰ খবৰ কি? পাপা চকীদাৰৰ ল'ৰা ফেইল কৰি দিছে পাপা। অ' হয় নেকি? আচ্ছা তোৰ ৰিজাল্টটো কচোন। পাপা প্ৰিন্সিপালৰ ল'ৰাও ফেইল কৰি দিছে। আচ্ছা ঠিক আছে সেইবিলাক বাদ দে, তোৰ ৰিজাল্টৰ কথা ক। পাপা ডক্টৰ আংগলৰ ল'ৰাও ফেইল কৰিছে। অ' হাৰামজাদা, তোৰ নিজৰ ৰিজাল্টটো ক'বলৈ কৈ আছোঁ, মানুহৰ ৰিজাল্ট কিয় কৈ আছ? মানুহৰ ল'ৰা ছোৱালীৰ ৰিজাল্ট দি মই কি কৰিম? তোৰ ৰিজাল্টটো ক। তো আপুনি কোনজন মহাজন হে? আপুনি দেখোন খেতি কৰে, তো আপোনাৰ ল'ৰাই ক'ৰ পৰা পাছ কৰিব? আপোনাৰ ল'ৰাও ফেইল কৰিছে। এইবাৰ যদি তোৰ ৰিজাল্টত 100 মাৰ্ক নাহে চাবি কিন্তু। তোৰ ৰিজাল্টত এইবাৰ 100 মাৰ্কছ আহিব লাগিব। 100 নহয়, 100ৰ ভিতৰত 110 লৈ আহিম, একদম 110 লৈ আহিম। কি ধেমালি কৰি আছ? ঐ কি ধেমালি কৰিছ? ধেমালিটো আপুনিহে ষ্টাৰ্ট কৰিছে, মই 100 পোৱা ল'ৰা হয় নেকি? যদি এইবাৰ ফেইল কৰিছ তেন্তে তই মোক দেউতা বুলি নামাতিবি, পাপা বুলিও নকবি। অ'কে হ'ব। কচোন তোৰ ৰিজাল্ট কি খবৰ হ'ল? আবে হৰকান্ত, মোৰ গৰম কৰি নাথাকিবি। তই তোৰ পাপা কোৱাৰ অধিকাৰটো হেৰাই পেলাইছ। তই আজিৰ পৰা পাপা বুলি কথাটো নুসুধি কাকো নকওঁ মই। চেছ, তই পাপা কোৱাৰ অধিকাৰটো হেৰাই পেলালি। এইবাৰ ৰিজাল্টৰ সময়ত তোক এখন বাইক কিনি দিম। অ' থেংক ইউ পাপা। কি ঠিক ধন্যবাদ দিম তোক এখন। কি বাইক কিনি দিব? যদি পাছ কৰ তেন্তে হিৰ' হোণ্ডা কিনি দিম কলেজ যাবৰ কাৰণে, আৰু যদি ফেইল কৰ তেন্তে XL 100 কিনি দিম গাখীৰ বেচিবৰ কাৰণে। পাপা আজি মোক ছোৱালী ঘৰৰ পৰা মানুহে দেখিবলৈ আহি আছে। তোক কোনে ক'লে যে তোক চাবলৈ আহি আছে ছোৱালী ঘৰৰ পৰা? পাপা যোৱাকালি মই ছোৱালী এজনীক হাতত ধৰি পেলাই টানা-টানি কৰিছিলোঁ। তেতিয়া তাৰ ডাঙৰ ভায়েক আহিছে, আহি পেলাই কৈছে ৰহ তোক অহাকালি চাই আছোঁ ৰহ। সেইকাৰণেই আৰু তোক এই চাব অহা নাই, এসেচা দিবলৈ আহি আছে। কিৰে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছেনে নাই? নাই পাপা এইবিলাক মোৰ নালাগে। আজিকালি চবৰ থাকে, অলপ স্মাৰ্ট হ। পিছে পাপা মোৰ এজনী আছে। হাৰামজাদা, সেইকাৰণেতো তই প্ৰতি বছৰ ফেইল কৰ হা? কি হ'ল কান্দি আছ যে? পাপা আপুনি কি পাকিস্তানত গৈছিল নেকি? নাই, কিয়? তেনেহ'লে মাকজনীক আতংকবাদী মাজনী ক'ৰ পৰানো লৈ আহিলে হে? কি? ল 10 টকা, যা বজাৰৰ পৰা খৰচ কৰি লৈ আহগৈ, কিবা এটা কিনি লৈ আহ। 10 টকা দি কি পায় বজাৰত? একোৱে দেখোন নাপায়। আৰে এনেকুৱা এটা দিন আছিল য'ত মই 10 টকালৈ বজাৰত গৈ গাখীৰ, চব্জি চব কিনি আনিছিলোঁ। এতিয়া দিন পৰিৱৰ্তন হৈছে, সলনি হৈছে। এতিয়া সকলোবোৰ দোকানতে CCTV লগোৱা থাকে। ঐ মক্কেল, তই তোৰ বাপেৰৰ চোৰ বুলি ভাবিছ নেকি হা? পাপা মোৰ না ফেচবুকত 5খন ID আছে ফেক। মক্কেল 5খন ফেক ID বনাই ৰাখিছ? আৰু এইবিলাক কথা তই মোক কি কৈ আছ? কিয় কৈ আছ এইবিলাক? কিয়নো পাপা আপুনি যিজন ছোৱালীক 2 মাহৰ পৰা পঠাব বিচাৰি আছে সেইটোজন মই। আজি তোৰ